ধনী কাক বোলে ধনীৰ স্বৰূপ লিখা। কাব্যত যেতিয়া শব্দ বা অৰ্থই নিজৰ অভিপ্ৰায় পৰিত্যাগ কৰি গৌণভাৱে থাকি ব্যঞ্জনাৰ সহায়ত বেলেগ অৰ্থ ব্যক্ত কৰে, তেতিয়া ব্যঞ্জনা সমৃদ্ধ সেই কাব্যকেই ধনী বোলে। আনন্দবৰ্ধনে এই ক্ষেত্ৰত কৈছে যে কাব্যৰ শৰীৰ সৃষ্টি কৰে শব্দ আৰু অৰ্থই। কিন্তু এই শৰীৰৰ উপৰিও কাব্যৰ এটি আভ্যন্তৰীণ সংবেদনশীলতা বা আকৰ্ষণ থাকে, যিটোৱে সহৃদয় পাঠকৰ অন্তৰত আনন্দৰ অনুভূতি জগাই তোলে। সেইটোৱেই ধনী। ৰঘুনাথ চৌধুৰীয়ে লিখিছে, কোনেও নুশুঙা ফুলবোৰ ছিঙি কোচত ভৰাই লৈ এটি এটিকৈ পানীৰ সোঁতত উটুৱাই দিয়েগৈ। এই কবিতাটিৰ বাচাৰ্থ হ'ল কোনেও ঘ্ৰাণ নোলোৱা ফুলবোৰ হাতেৰে ছিঙি কোলাত লৈ যুৱতী নাৰীগৰাকীয়ে এপাহ এপাহকৈ নৈৰ পানীত উটুৱাই দিছে। কিন্তু এইখিনিত বাচাৰ্থটো গৌণ হৈ পৰিছে, কাৰণ কবিয়ে ইয়াত ৰূপহী নাৰীগৰাকীৰ অন্তৰৰ অভিলাষখিনি ব্যঞ্জনাৰ দ্বাৰা প্ৰকাশ কৰিছে। যুৱতী নাৰীগৰাকীয়ে যেন বিশ্বৰ বাগিচাৰ পৰা কোনেও স্পৰ্শ নকৰা ডেকাৰূপী ফুলবোৰক এখন্তেক নিজৰ হৃদয়ত স্থান দি আনক নজনাই এপাহ এপাহকৈ বিস্মৃতিৰ সোঁতত বিসৰ্জন দিছে। ইয়াত যুৱতী নাৰীগৰাকীৰ মনত থকা অনুৰাগৰ চিত্ৰটোৱেই প্ৰতীয়মান অৰ্থ। এই প্ৰতীয়মান অৰ্থটোৱেই পাঠকৰ মনত বাচাৰ্থতকৈ বহুগুণে বেছি আনন্দ দিব পাৰে। গতিকে এইটোৱেই ধনী।